বন্ধুসকল স্বাগতম জনাইছোঁ পুনৰ ভিডিঅ'লৈ মই অমলান বৰা আৰু আপোনালোকে চাইছে অমলকিং ইউটিউব চেনেল। তো আজি আমি যাম শিৱসাগৰ পিনে। তো আমি এতিয়া লগৰ এটা ঘৰত আছোঁ। তো মানে শিৱসাগৰত গৈ পিনে আপোনালোকক জেগাবোৰ দেখাম। তাৰপৰা হেলমেট এটা ল'বলৈ আছে, ইয়াৰ হেলমেটটো ল'ব লাগিব। তো যিমান পাৰোঁ জেগাবোৰ দেখাবলৈ চাম। শিৱসাগৰলৈ বহুত দিন যোৱা নাই, তো জেগাবোৰ দেখাবলৈ চাম। যিমান পাৰোঁ চাই দিব, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব বুলি ভাবিছোঁ আগলৈ। তো এতিয়া আৰু ভিডিঅ' চিডিঅ' নকৰোঁ, এনেকৈ ডাইৰেক্ট শিৱসাগৰত গৈ দেখাম। হেলমেটটো ল'বলৈ আছে, তো হেলমেটটো ল'ম। তাৰপৰা যিমান পাৰোঁ এনেকৈ ঐতিহাসিক জেগাবোৰ চামগৈ, দেখাম আৰু কিবা কিবি যিমান দেখাওঁ। চাই দিব ভিডিঅ'টো। বন্ধুসকল আমি এতিয়া পালোহি তিয়ক। তো ইয়াত তেল চেল ভৰাই হৈ গ'ল। তো এইবাৰ পামগৈ এতিয়া শিৱসাগৰ। তো তাত গৈ পিনে একদম দেখামগৈ। প্ৰথমতে হেলমেটটো ল'মগৈ। তো কেনেকুৱা হেলমেট কি এইবোৰ চব কথা ক'ম আপোনালোকক। তো তাৰপৰা শিৱসাগৰ দেখাম আপোনালোকক। চাই যাব ভিডিঅ'টো। আমি ফাইনেলি জেগাডোখৰ পাই গ'লোঁ। এইটো দেখিবলৈ পাইছে বা হেলমেটৰ দোকান। তো এতিয়া হেলমেট চেলমেট লওঁ, মানুহটো নাই। কিনি গ'ল চাই লওঁ। চ' আমি অকণমান দেৰি ৰোৱাৰ পিছত দাদা এজন ভাত খাবলৈ গৈছিলে। তো আহিলে হেলমেটটো লৈ পিনে। সেইটো মানে অৰ্ডাৰ দি থোৱা আছিলে, গুৱাহাটীৰ পৰা আনিলে হেলমেটটো। তো এয়া হেলমেটটো দেখাইছে লগৰটোক। আপোনালোকে হেলমেটবোৰ দেখিবলৈ পাইছে। 600 টকাৰ পৰা আৰম্ভ হৈছে ইয়াত। বেছিভাগ একযোৰে পোৱা যায়। তো আপোনালোকে অৰ্ডাৰো দিব পাৰে। এতিয়া দাদাজনে আনিও দিয়ে। দোকানখনৰ নামটো মই পাহৰিলোঁ, কি আছিলে জানো। শিৱসাগৰতে আছে। তো আপোনালোকে শিৱসাগৰ যদি দেখিছেই চাগে দোকানখন। ইয়াত চব বস্তু পোৱা যায় মানে। তো এইফালে চাওক, এইফালে চাইলেঞ্চাৰ পৰা আদি কৰি এইফালে গাৰ্ড, তাৰপৰা এইবোৰ চবৰে নামো নাজানো, কি কি বস্তু মানে বাইকৰ আদি চব বস্তু পাই। এইফালে চাওক জেকেট একযোৰ, এম চাইজৰ জেকেট, এইটো এটা জেকেট আৰু এইটো এটা জেকেট একযোৰ। আৰু দাদা ওচৰত এতিয়া দুটাই আছেগৈ চাগে, আৰু মানে আৰু আছিলে আনি দিব দাদাক যদি লাগে আপোনাক। কি চেইন এইবোৰ চাওক, লাইট, ব্ৰেক, ক্লাচ গাৰ্ড চব বস্তু পাই যাব দাদা ওচৰত। শিৱসাগৰলৈ আহিব পাৰে, তেতিয়া দাদা দোকানত সোমাব পাৰে যদি বাইকৰ কিবা কিবি লাগে। এইবোৰ চাওক, দাদাৰ ওচৰত এইবোৰ গ্ল'ভছো পাই যাব। ল'ৰা ছোৱালী গ্ল'ভছো আছে দাদাৰ ওচৰত। তাৰপৰা ধেৰ বস্তু এইফালে ষ্টিকাৰো আছে বাইকত লগাব পৰা। এতিয়া মানে যোনটো অৰ্ডাৰ দিছিলে সেইটো গুৱাহাটীৰ পৰা মানে ইয়াৰ চাইজটো নাছিলে এভেইলেবল চব চাইজটো, সেইকাৰণে গুৱাহাটীৰ পৰা দাদাই আনিব লগা হ'ল সেইটো। তো সেইটো এতিয়া মানে চাই আছে আৰু। তো দামটো অলপ হেৰি পাতি লৈছে। তাৰপৰা এইবোৰ চাওক, ঠাণ্ডা, একজৰ, SMK, ভেগা চব পাই যাব হেলমেট। মানে পূৰা ভেৰাইটিজ চালিয়া হেলমেট পাই যাব। দাদাজনো ভাল, পূৰা ধুনীয়াকৈ কথা চথা পাতে। আপোনালোকে আহি যাব পাৰে দোকানখনলৈ। Hello guys, হেলমেট চেলমেট লৈ হৈ গ'ল। তো ফুচকা চুচকা খায়ো হৈ গ'ল। তো পইচা চইচা দি আছে এতিয়া। তো এইবাৰ যাম জেগা চাবলৈ, আৰু যাম এইবাৰ। হেলমেট চেলমেট লোৱা হৈ গ'ল। আপোনালোকক দেখাম হেলমেট কিমান পইচা, চব দেখাম কিমান পইচা ল'লে, হেলমেটটো কেনেকুৱা হেলমেট ল'লোঁ সেইবোৰ দেখাম আপোনালোকক। মানে এতিয়া যাম জেগাখিনি চাবলৈ, তাত গৈ পিনে দেখামগৈ ভালকৈ। এতিয়া জেগা চেগা চাবলৈ যাম এতিয়া। তো ভাবিলোঁ হেলমেটটো দেখাই দিওঁ আপোনালোকক। তো হেলমেটটো চাই লওক, পূৰা একদম চিনেমেটিক আৰু। ৰংঘৰলৈ গৈছোঁ, পূৰা একদম ধুনীয়াকৈ। এইফালে পাছফালে দেখিছে ৰংঘৰ আছে। তো দেখামগৈ আপোনালোকক ৰংঘৰ। বহুতে দেখিছে চাগে, পাছফালে আছে শিৱসাগৰ বিখ্যাত ঘৰ। এইফালে পূৰা ফটোশ্বুট চটোশ্বুট চলি আছে।
চালিয়া বুকিং থাকিবলৈ জেগাবোৰ চাই যাব পাৰিব এনেকুৱা জেগাত কৰি থাকিব নোৱাৰি কাৰণ লাজ লাগে গৈ কিনে জেগাবোৰ চাই যাব আপোনালোকে বকি চকি নাথাকোঁ ক'বলৈ বহুত লাজ লাগে অকল জেগাবোৰ দেখাই যাওঁ আপোনালোকক ধুনীয়াকৈ চাই যাব ইয়াত মানুহ ধেৰ আছে পূৰা ফটো চলি আছে চাওক পাছফালে ৰংঘৰ পূৰা একদম এনেকৈ ধুনীয়াকৈ পূৰা একদম খেল খেলি থাকে ন পূৰা একদম খেল খেলাইছিলে চবেই ম'হ যুঁজ আৰু এইফালে কি বহুত আছে এইবোৰ কুকুৰা যুঁজ ধেৰ কিবি যুঁজ খেলাইছিলে সেইবোৰ চাই পূৰা ইয়াৰ পৰা ৰজাহঁতে এনজয় কৰিছিলে আৰু আমিও এনজয় কৰিছোঁ মানুহ চাই আপোনাক দেখালোঁ পৰা ৰংঘৰ চালিয়াকৈ আমি এতিয়া মানে ফটো চটো মাৰিছোঁ তো ইমানকৈ দেখাই থকা নাই আৰু দেখিছে চাগে ৰংঘৰ পাছফালে আছে ৰংঘৰ মোৰ বহুত সৰুতে অহা এতিয়া বহুত দিনৰ মূৰত আহিছোঁ বহুতে হয়তো আহিছে চাগে ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল তো ইয়াৰ পাছত যাম চাগে ক'লৈ যাম চাব আপোনালোকে কৈ নিদিওঁ এতিয়া মন গ'লে ইয়ালৈ আহিব পাৰে পাৰ পাৰ্চন 25 টকাকৈ লয় যদি নাই আহিব পাৰে ধুনীয়াকৈ ৰংঘৰ দেখালোঁ তাৰপৰা ইমানকৈ ডিটেইলছত নগ'লোঁ আৰু কাৰণ নাজানো ন ইমান ভালকৈ এইটো ইয়াৰ পাছত বেলেগ এইটো এটালৈ যাম পইণ্টটো দেখিব মন গ'লে আহি যাব পাৰে ইয়ালৈ নাই আহা যদি বহুত আহিছে চাগে অকল আমি দুটা আহিছোঁ অভিলাষ মই চাই থাকিব এতিয়া এইডোখৰ দেখিবলৈ পাইছে পুৰা ধুনীয়াকৈ ছাঁ পৰি থকা একদম চালিয়াকৈ ফটো মাৰিবলৈ ৰখিলোঁ মানে এইডোখৰ গোলাঘৰ মুখৰ আগত আছোঁ এইটো হ'ল এইফালে দেখিবলৈ পাইছে এইটো হ'ল গোলাঘৰ ইয়াত লিখা আছে চাইনবোৰ্ড মাৰি থোৱা আছে গোলাঘৰ তো এইডোখৰত আমি ফটো চটো মাৰি লওঁ অকণমান তাৰপৰা এইফালে যাম তলাতল ঘৰলৈ এইফালে আছে তলাতল ঘৰলৈ তো বন্ধু আকৌ এতিয়া 4টামান বজাত আমি সোনকালে যাওঁ তাত গৈ দেখামগৈ আৰু কিছুমান তো বন্ধুকৰ ইয়াত দেখিবলৈ পাইছে আমি তলাতল ঘৰ পাই গ'লোহি তো এইফালে পৰা ধেৰ এইফালে স্কুলৰ ল'ৰা ছোৱালীও আহিছে তো মানে ধেৰ মানুহ চানুহ ধেৰ তাতো পূৰা ধেৰ মানুহ উঠি আছে তো এইফালে মোৰ পাছফালে দেখিবলৈ পাইছে বৰটোপ পূৰা এইফালেও লেফ্ট চাইডেও ৰাইট চাইডেও বৰটোপ লেফ্ট চাইডেও বৰটোপ বহুত পূৰা এইবোৰ ৰজাদিনীয়া বৰটোপ ইমান ভালকৈ নেদেখা দেখিছে চাগে দেখাম নহ'বা আহোঁতে হে নহয় একদম মেইন হেৰিটো দেখাই দিওঁ তো একদম পূৰা মেইন তলাতল ঘৰটো দেখামগৈ এইটো চাওক এইফালে বেলিয়ে পোহৰ দি আছে পূৰা চালেগৈ গ্ল' হৈ আছোঁ কেলা তো এইটো চাওক পূৰা মেইন তলাতল ঘৰ পাছফালে আমি এতিয়া তলাতল ঘৰৰ ওপৰতে আছোঁ মানে ইয়াত কয় যে মানুহ হেৰাই থাকে বুলি হেৰাই নাথাকে আচলতে মানে পূৰা একদম মানে য'ত ত'ত ওলাইগৈ মানে আগতে ৰজাদিনীয়া ঘৰ সেয়া পূৰা একদম তলেও যাব পাৰে বুলি কয় আজিকালি তলাতল ঘৰ মানে তলৰ যোনটো বাট সেইটো বন্ধ কৰি দিয়া হ'ল কিবা কিবি ঘটনা হ'ল চাগে গম নাপাওঁ ভালকৈ তাৰ বাবে সেইবোৰ বন্ধ কৰি দিয়া হ'ল তলৰ ফালে যাম মানে আৰু এইটো দেখিবলৈ পাইছে এইফালে এয়াটো আছে পূৰা একদম মানে যেনি তেনি ওলাইগৈ
তো এইবোৰ চব দেখাম আপোনালোকক, চাই যাব ভিডিঅ'টো। মানে দীঘলো হৈ যাব পাৰে, আপোনালোকে দীঘল হ'লে যিহেতু নাচায়, স্কিপ নকৰাকৈ চাই যাব ভিডিঅ'টো। হেপিনে হয় হেপিনে কিনি নে এইফালে যেনে লাগে যাবি নেকি এইফালে চা ইয়াত ভৰ্তি ওলাব চাগে देखो अंधेरे में हम तो ये पहले साहब हम ये पहले जाओ ये पहले जाओ नहीं ये पहले साहब पूरा एकदम अंधार 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 तो আমি পুরা গৈ আছো কি দেখা পাওঁ এতিয়া ভাসুভাই ভিডিওটা করে এটা তো ব্লগ না সেটা রাস্তাটা কোথায় জানো তো বন্ধ হইলে না তো বন্ধ এইটো চাওক এইফালে চাগে আগতে হয়তো গৈছিলে চাগে গম নাপাওঁ এইটো চাওক আজিকালি বন্ধ কৰি দিয়া হ'ল এইটো এইফালে পূৰা একদম স্কুলৰ ল'ৰা ছোৱালীবোৰ আহিছে পূৰা একদম হুলস্থুল কৰিছে তো এইফালে চাওক যেনি তেনি আন্ধাৰ ইয়াত প্লেচ জ্বলাই থাকিব লগা হৈছে বৈ এইফালে ডাঙা এইফালে ডাঙা এইফালে চাওক পূৰা একদম উৎপাত কৰি পিনে এইটো ঘূৰি ফুৰিছে এই চাওক ৰজাদিনীয়াসকলে মানে কি যে মাথা মাৰি বনাইছিলে আগতে মানে এইবোৰ সৰুতে থাকোঁতে এইবোৰ আহিছিলোঁ কিন্তু যেন তেন যাবলৈ খুব ভয় লাগে সৰু আছিলে ন আজিকালি পূৰা ভয় নালাগে সিমান ভয় নালাগে মানে ভয় লাগে আৰু তো মানে টক টক টককৈ ঘূৰি হয় একদম একে ওপৰলৈ যাম কিন্তু উঠনি প্ৰথমবাৰ যাওঁতে আমি গৈ পিনে তলতহে ওলালোঁ এইবাৰ কিন্তু যামেই ওপৰলৈ এইবাৰ ওপৰলৈ যামেই আমি তো আমি মানে পূৰা ইয়াৰ পৰা ওপৰলৈ কেনি যায় সেইটো চাই আছোঁ কিন্তু ওপৰলৈ উঠিব নোৱাৰিলোঁগৈ আমি ওপৰলৈ উঠিব নোৱাৰিলোঁগৈ মানে বাটটোৱে বিচাৰি নাপালোঁ তলে যোৱা বাটটো আছে ওপৰলৈ যোৱা বাটটো কি হ'ল জানো আগতে উঠা মনত আছে কিন্তু এতিয়া বিচাৰি নাপালোঁ ওপৰলৈ উঠা বাটটো আৰু মানে বেলেগকো দেখা নাই ওপৰলৈ যোৱা কি ঠিক বন্ধ কৰিলে নি জানে যদি কমেণ্টত ক'বচোন বৈ আমি একদম প্ৰায় এইফালে গুৱাহাটী সোমাই যাব ওলাইছে এইফালে আৰু আহি আছে বোলে আমি মানে ঘূৰি পকি একেটা জেগাতে ওলাইছোঁ সেইকাৰণে আকৌ এবাৰ এইফালে ফুটা ধৰি গুচি আহিলোঁ এইটো চাওক এইফালে যাব পাৰে এইফালে এইফালে চাওক যেনি তেনি ওলাগে ইয়াকে কয় তলাতল ঘৰ চাওক এইডোখৰত উঠা পূৰা প্লেনিং বনাইছিলোঁ কিন্তু এইফালে পূৰা এই দেখিছে গেটখন মাৰি থোৱা আছে আৰু ৰাস্তাটো কেনি গ'ল জানো বিচাৰি নাপালোঁ তো পূৰা ওপৰৰ পৰা তেতিয়া পূৰা ভিউটো দেখাব পাৰিলোঁ কিন্তু এতিয়া নহ'ল সেইটো চাওক বিউটিফুল গাৰ্লছ দাদা ওপৰত আজিকালি নোৱাৰি নুঠিব বন্ধ কৰিলে তো
আজিৰ ভিডিঅ'টো যিমান পাৰোঁ দেখাবলৈ চালোঁ তলাতল ঘৰ তাৰপৰা ৰংঘৰ তাৰপৰা হেলমেট এটা কিনিলোঁতো সেইটো হেলমেটটো দেখাবলৈ চালোঁ আৰু যিমান পাৰোঁ। ত' আজিৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ত' আজিলৈ তলাতল ঘৰ পাই বাই বাই।